হে দোস্ত আজি মানে এতিয়া গণেশ পূজা চলি আছে বলকচোন যাও হে দোস্ত এনে মানে চাইকেল চলাই চলাই এতিয়া আহি পালো আৰু ইয়াতে মানে গণেশ পূজা চলি আছে ইতিমধ্যে মানে পূজা থূজা হৈ গৈছে আৰু এতিয়া মানে প্ৰসাদ বিতৰণ কৰি আছে প্ৰসাদৰ লগতে মানে খিচিৰি এনেদৰে মানে সকলোৱে সুন্দৰভাৱে শাৰী পাতি মানে এনেদৰে ঘূৰণীয়াকৈ বহিছে আৰু দেউতাসকলে মানে সুন্দৰভাৱে দি আছে এনেদৰে সুন্দৰ পৰিৱেশেৰে সকলোৱে মানে এনেদৰে খাই আছে লগে ভাগে বহিলো আৰু ইয়াতে মানে প্ৰসাদ দিব খিচিৰি খাম দিয়া মানে প্ৰসাদ দিছে খিচিৰি খাৱা মোৰ লগত আছে কপিল আৰু ফণীন্দ্ৰ না তামাম টেষ্ট মানে ৰাইজৰ খিচিৰিটো কাম পুৰা টেষ্ট হৈছে আমাক অপরাধ দে রিটা খাওয়াটা দেখা জল দে তো ওই বউ এতিয়া মানে খাইবই ৰেডি আৰু এয়া আমি বলে দাদাৰ ওচৰলৈ যাম মানে বলে দাদা এনে ৰাজহুৱাভাৱে এনে খিচিৰি খাই কেনেকুৱা লাগিছে মজা কেমন লাগিছে বহুত ভাল লাগিছে পূজাত আহি আৰু বহুত ডাঙৰ মেলা আছে দাদা এনে মানে ৰাজহুৱাভাৱে খিচিৰি খাই কেনেকুৱা লাগিছে বহুত ভাল লাগিছে খিচিৰিৰ লগত পাপৰ মানে বঢ়িয়া টেষ্ট বুজিছ খিচিৰি এবাৰ খালে আৰু পাপৰ ক'ব মানে এইবাৰৰ পূজাখন কেনেদৰে অনুষ্ঠিত কৰা হৈছে এইবাৰৰ পূজাখন কেনেদৰে অনুষ্ঠিত কৰা হৈছে যোৱাবাৰতকৈ এইবাৰ পূজাখন আমাৰ ভালকৈ চলিছে আজি গণেশ পূজাৰ সমাপ্ত দিন শেষ পূজা আজি আমাৰ সন্ধ্যা আৰতী প্ৰতিযোগিতা হ'ব আৰতী প্ৰতিযোগিতা হোৱাৰ পিছত আমাৰ গৰু নৃত্য হ'ব গতিকে যোৱা বছৰতকৈ এইবাৰ আমাৰ পূজাখন খুব শান্তিপূৰ্ণ হোৱাৰ পূজাখন চলিছে আমি ভগৱানৰ ওচৰত কামনা কৰোঁ যাতে গতিকে আমাৰ ৰাইজ চবে খিচিৰি খালে প্ৰসাদ খালে খাই ঘৰে ঘৰে গৈছে সন্ধ্যা আমাৰ বহু নৃত্য হ'ব এই দোস্ত এতিয়া মানে ইয়াত নাগাৰা নাম চলি আছে
পূজা পূজা বুলিলে মানে জুলাপি ইয়াতে মানে জুলাপি হৈ আছে ঐ খুৰা এইবাৰ মানে জুলাপিৰ কেজি কত 140 টকা 140 টকা সেই দোস্ত যদি ভিডিওটো ভাল লাগিল তেনেহলে এটা লাইক কৰি দিবা আৰু ভিডিওটো শ্বেয়াৰ কৰিবা যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব তেনেহলে আজিলৈ